ইতিমধ্যে আমি সকলোৱে জানো যে বাহেটা চাৰিৰ পৰা বগামাটিলৈকে আমাৰ এই পথছোৱা ইতিমধ্যে পথছোৱাৰ কাম চলি আছে প্ৰায় 25 কিলোমিটাৰতকৈ অধিক ৰাস্তা ইতিমধ্যে সমাপ্ত হৈছে তাৰ পিছত গান্ধী চকৰ পৰা বগামাটিলৈকে কিছু বিসংগতিৰ বাবে আমাৰ চেনচন হোৱাত কিছু পলম হৈছিল তথাপিও আজিৰ পৰা প্ৰায় 4 মাহ আগত অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ তত্ত্বাৱধানত গান্ধী চকৰ পৰা বাঙালীপাৰালৈকে যেতিয়ালৈকে ৰাস্তাটো সম্পূৰ্ণ নহয় তেতিয়ালৈকে ৰাইজৰ যাতে অসুবিধা নহয় চলন ফুৰণত তাৰ বাবে মটৰেবলৈ ইতিমধ্যে ব্যৱস্থা কৰিছিল কিন্তু আমি সকলোৱে জানো যে আমাৰ এই ৰাস্তা ইমানেই ব্যস্ত ৰাস্তা যে ইয়াত উদালগুৰিৰ পৰা ইপিনি নাগৰিচুলিৰ পৰাও এই ৰাস্তাৰে মানুহ গুৱাহাটীলৈকে অহা যোৱা কৰে আৰু গড়েশ্বৰলৈকেও অহা যোৱা কৰে আৰু সকলোতকৈ ডাঙৰ কথা যে আমাৰ এই ৰাস্তাৰে গুৱাহাটীত এতিয়া বৰ্তমানলৈকে যিবিলাক নিৰ্মীয়মান ডাঙৰ ডাঙৰ অট্টালিকাই হওক বা ফ্লাইঅভাৰে হওক আমাৰ এই ৰাস্তাৰে সেই ডাম্পাৰসমূহ চলন ফুৰণ কৰে তো ডাম্পাৰৰ যি সংখ্যা এই ৰাস্তাৰ যিটো সমতা তাতকৈ হয়তো বেছি হৈ যোৱাৰ কাৰণেও সোনকালে এই ৰাস্তাটো যিমান দিনলৈকে থাকিব লাগিছিলে সিমান দিনলৈকে হয়তো থকা নাই কিন্তু আমি দেখিবলৈ পাইছোঁ এতিয়া যে এই গান্ধী চকৰ পৰা বাঙালীপাৰালৈকে এই ৰাস্তাটো বৰ্তমান খুবেই বিধ্বস্ত হৈছিলে আৰু এই বিধ্বস্ত হোৱা ৰাস্তা প্ৰতি ৰাইজৰ যি দুখ এই দুখটো বুজি পাই সন্মানীয় BTR চৰকাৰ EM ৰণেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াৰ তত্ত্বাৱধানত যোৱা সোমবাৰৰ পৰা ইতিমধ্যে এই ৰাস্তাটোত চেনগেবল দিয়াৰ কাম আৰম্ভ হৈছে যোৱা সোমবাৰৰ পৰা দিছে যোনদিনাখনে দিছে সেইদিনাৰ পৰা বৰষুণ আৰম্ভ হৈছে তো বৰষুণ আৰম্ভ হোৱাৰ ফলত ৰাস্তাত চেনগেবল দিব পৰা অৱস্থা হোৱা নাই কিয়নো যি শিল কুঁৱৰী আছে সেই শিল কুঁৱৰীসমূহত ইতিমধ্যে গোটেইখিনি পানী ভৰপূৰ হৈ আছে তো পানী ভৰপূৰ হৈ থকাৰ কাৰণে তাৰ পৰা চেনগেবল উঠাই আনিব পৰা যোৱা নাছিলে আৰু যোৱাকালিৰ পৰা যিহেতু ইতিমধ্যে অকণমান বৰষুণ ৰৈছে তো আজিৰ পৰা আকৌ আমি ইয়াত চেনগেবল দিয়াৰ ব্যৱস্থা কৰিছে কিন্তু বিৰোধী পক্ষই এই যি মাজত 3 দিন গেপ হৈ থাকিলে এই 3 দিন গেপ হৈ থকা সেই সুযোগটো লৈ পেলাই তেখেতসকলে আকৌ ইয়াত নতুনকৈ ৰাজনীতি কৰিবলৈ ওলাই আহিছে আমি তেনেকুৱা ধৰণৰ ৰাজনীতি নকৰিবলৈ তেখেতসকলক আমি সকীয়াই দিছোঁ সাধাৰণ জনসাধাৰণৰ সহায় হোৱাকৈ যদি তেখেতসকলে সঁচাকৈ যদি সমাজৰ হকে কাম কৰিবলৈ আছে বহু এনেকুৱা বান বিধ্বস্ত লোক এতিয়াও তেওঁলোকৰ দিনতে গৃহহীন হৈ থকা অৱস্থাত আছে তেখেতসকলৰ ওচৰত গৈ তেখেতসকলে সহযোগিতা কৰক আমিও ভাল পাম আমি যেহেতু সরকারি পক্ষত আছো সরকারি পক্ষক তেখেতসকলে সহযোগ কৰক তাত আমি তেখেতসকলক ভাল পাম কিন্তু আমি যেতিয়া ইনিচিয়েটিভ এটা লৈছো সরকারখনৰ যেহেতু অংশীদার হিচাপে তো ইয়াত আমাক সহযোগ কৰাৰ পৰিৱৰ্তে তেখেতসকলে ইয়াত ৰাজনীতি কৰিবলৈ নামি আহিছে আমি সকলো গন্ধ পাইছো যেহেতু নিৰ্বাচন সমাগত ইমান দিনে 4.5 বছৰটো বিৰোধী পক্ষ এটো একো ইয়াত ইস্যুৱে নাই ইয়াত অকল ইস্যু যদি ডাঙৰ ইস্যু আছে আমাৰ এই ৰাস্তাখনৰ অকমান ইস্যু আছে এই ৰাস্তাটো ইতিমধ্যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এই ৰাস্তাটো বাহেটা চাৰিৰ পৰা ইতিমধ্যে বঙামাটিলৈকে হোৱাৰ ব্যৱস্থা চলি আছে আৰু খুব কম দিনৰ ভিতৰতে এই ৰাস্তাটো সম্পূৰ্ণ হ'ব ANM GNM Nursing आरो Paramedical Course लानो गोसो गुदुं सोलोंसाफोरनि थाखाय गोजोनथाव खौरां अदालगुरियाव डॉक्टर BR आम्बेडकर एलाइड हेल्थ इंस्टीट्यूटआ नोंथांमोननि थाखाय लानानै फैदों ANM GNM नार्सिं आरो गुबुन गुबुन मेडिकल कोर्सनि मोजां खाबु 2025-26 सोलोंथाइ बोसोरनि थाखाय सोलोंसाफोरनि मुं थिसननाया दासान्दि सोलिगासिनो दं अदालगुरि शहरनि ब्रह्मसेवा आश्रमनि साखाथियाव थानाय डॉक्टर BR आम्बेडकर एलाइड हेल्थ इंस्टीट्यूटआव 2025-26 गोदान सोलोंथाइ बोसोरनि थाखाय गाहायै ANM आरो GNM जों लोगोसे गुबुन पेरामेडिकल कोर्सफोरनि थाखाय मुं थिसननाया दासान्दि सोलिगासिनो दं भारत सरकारजों गनायथि होजानाय बे सोलोंथाइ फसंथानाव ANM आरो GNM कोर्सजों लोगोसे गुबुन पेरामेडिकल कोर्सफोर फारियै BSS Diploma in Medical Laboratory Technology, BSS Diploma in Accident and Emergency Technology, BSS Diploma in General Healthcare Maternity Assistant, Emergency Patient Care Technician, BSS Diploma in Sanitary Health Inspector, BSS Diploma in ECG Technician, X-ray Technician,
नार्सिं एसिस्टेंट आरो फिजियोथेरापि कर्सनि सोलोंथाइ लानो हागोन। बे सोलोंथाइ फसंथानाव रोंगौथि गोनां फोरोंगिरिफोर आरो पेरामेडिकेलनि गासै गोनां जौगा थाखोनि आगजुफोरनि खाबुनि गेजेरजों फोरोंथाइ होनाय जायो। लोगोसे थानायनि थाखाय हस्टेलनि खाबुखौ बे फसंथानाव मोननो हागोन। अब्ला मानोथो गोबाव खालामखो? मेडिकेलाव साख्रि मावनो गोसो गुदुं लाइमोनफोरा ANM आरो GNM जों लोगोसे गुबुन पेरामेडिकेल कर्सफोरनि सोलोंथाइ लानो थाखाय डॉक्टर BR आम्बेडकर एलाइड हेल्थ इन्स्टिट्यूटआव मुं थिसनफैदो। बांसिनै मिन्थिनो थाखाय स्क्रिनाव होनाय 9101299545 8473853693 एबा 6900226441 मबाइल नम्बराव फोनांजाब खालामनो हागोन। नङाब्ला अदालगुरिनि DC कोर्ट रोड बैग्रिगुरि जोंसार क्लाब PD अफिसनि साखाथियाव थानाय BR आम्बेडकर एलाइड हेल्थ इन्स्टिट्यूटआव फैनानै थोंजों सोलाद लाफैनो हागोन।